এভৰিৱান মই কৰিবা মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই আকৌ আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো হৈছে আজি ভোট জলকীয়াৰ আচাৰ। মই কেনেকৈ মছলা নিদিয়াকৈ বনাম সেইটো আপোনালোকক লৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু মোৰ যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈও আপোনালোকক অনুৰোধ জনালোঁ। আৰু চাই থাকিব মোৰ ভিডিঅ'টো মই কেনেকৈ মছলা নিদিয়াকৈ ভোট জলকীয়াৰ আচাৰ বনাম। আজি বতৰটো বহুত ধুনীয়া, ৰ'দো দিয়া নাই বৰষুণো দিয়া নাই, বহুত ধুনীয়া। আজি বাহিৰলৈ ওলাই আহিছোঁ আৰু আপোনালোকক বাহিৰৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। জলকীয়াখিনি মই এনেকৈ ৰ'দত দি লৈছোঁ, ধুনীয়াকৈ ধুই লৈ এতিয়া ৰ'দত দি ল'ম। তাৰপিছত আকৌ মই এবাৰ এইটো সৰু সৰুকৈ কাটি ল'ম। তাৰপিছত সৰু সৰুকৈ কটাৰ পাছত মই আকৌ এবাৰ ৰ'দত দিম। এনেকৈ কাটি ল'লোঁ জলকীয়াখিনি হাতত লাগিলে বহুত ভৰি ধৰে, সেইটো কাৰণে মই ডিছপ'জেবল গ্লাভছ এটা পিন্ধি ল'লোঁ। এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এইটো জলকীয়াখিনি কটাৰ পাছত মই 1-2 ঘণ্টাৰ কাৰণে ৰ'দত দি দিম। ৰ'দত দিয়াৰ পাছত মই সেইটো আৰু ইফালে কেৰাহীত তেল গৰম কৰি থৈছোঁ। কেৰাহীৰ তেলখিনি গৰম হৈ আহিলে এতিয়া মই এটা বাতিত লৈ লৈছোঁ জলকীয়াখিনি। এতিয়া ৰ'দত দিছিলোঁ মই সেইটো, আৰু এতিয়া তেলখিনি ঠাণ্ডা হৈ আহিলে অলপমান এটা গৰম ভাৱ এটা আছে। এইখিনি সময়তে মই কাটি থোৱা ভোট জলকীয়াখিনি মই এনেকৈ দি দিছোঁ আৰু ধুনীয়াকৈ তেলৰ লগত মিক্স হোৱাকৈ মই এনেকৈ চামুচৰ সহায়েৰে মিক্স কৰি লৈছোঁ। আৰু জলকীয়াখিনি তেলখিনি ঠাণ্ডা হৈ আহিলে যিহেতু, এতিয়া মই কাঁচৰ বৈয়াম এটা লৈ সেনেকৈ ভৰাই দিলোঁ। এয়া মোৰ জলকীয়াৰ আচাৰ ৰেডি হৈ গ'ল। আৰু মই ইয়াতে একো মছলা দিয়া নাই। আপোনালোকে মছলা নিদিয়াকৈ ভোট জলকীয়াৰ আচাৰ এনেকৈ খাই পোৱা নাই তেনেহ'লে এনেকৈ খাই চাব। আৰু জলকীয়াখিনি এনেকৈ বনাই খাবলৈ বহুত টেষ্টি হয়। আৰু ইয়াতে মই অলপমান নেমুৰ ৰস দি দিছোঁ, বহুত সময়ৰ কাৰণে লাষ্টিং হয়, বেয়া হৈ নাযায়।